আৰু মুখখন খাই দিয়া এফালে ইন্ট্ৰটো দেখি গম পাইছে চাগে আজি চেফ আমাৰ দেহা দেই দেহাৰ লগত মই কেক এটা বনাইছোঁ আৰু কেকটো কিহৰ কাৰণে বনাইছিলোঁ আপোনালোকেতো গম পাইছেই চাগে আমাৰ এনিভাৰ্চাৰীৰ কাৰণে কেক এটা বনাইছিলোঁ আৰু এয়া চাওকচোন তাই কি কৈছে এয়া দেখিছেনে মই কেকৰ কাৰণে সব প্ৰিপাৰেশ্যন কৰি আজৰি হৈ গ'লোঁ তাই মানে মোৰ পিছে পিছে লাগি ফুৰিছে কেক বনোৱা বুলি ক'লে বিৰাটেই ফূৰ্তি হয় আৰু মই কেকটো বনাই হৈ গ'ল যেতিয়া ধুনীয়াকৈ শ্লাইচ কৰি ল'লোঁ আৰু এইখিনি ক্ৰীম হুইপ কৰি ল'লোঁ এইখিনিও হৈ গ'ল বনাই লওঁ আৰু ইয়াত দেখিছেনে মিষ্টি পূৰা লাগি গ'ল মানে ইমানেই বেছি ভাল পায় ইয়াৰ মুখতো দেখিছে নহয় মুখত মুঠতে যিমান মানে কেকটো বনাওঁতে বেছিভাগ মানে আঙুলিটো মুখলৈকে যায় আৰু কি ক'ব উপায় নাই আৰু তথাপিতো আমাৰ মিনি চেফ দেখিছে নহয় লাগেই মুঠতে মামাৰ লগত কেক বনাম আৰু ইয়াত মোৰ ফাৰ্ষ্ট লেয়াৰটো সম্পূৰ্ণ হৈ গ'ল আৰু এইটো এতিয়া অকণমান দেৰি ফ্ৰিজত থোৱাৰ পিছত আমি কেক কালাৰ মানে ডিজাইন দিবলৈ ল'ম আৰু ইয়াত দেখিছে নহয় প্ৰায় ডিজাইন অলপ অলপকৈ মই দি আছোঁ আৰু আমাৰ বাইদেৱেও মোক পিছাৰি নিদিয়ে পূৰা কামত লাগি দিছে লাগি দিয়ানো কি পূৰা কামত মানে মোৰ কাম বঢ়াইছে গোটেইখন লেতেৰা কৰি এদাই আৰু কেক বনালে ইমানেই বেছি লেতেৰা হয় নহয় কি ক'ম আৰু পাকঘৰ অৱস্থাই নাইকিয়া হয় আৰু এয়া মই লাহে লাহে কেকটো একদম চিম্পুলকৈ বনাইছোঁ কাৰণ মই বৰ বিশেষ নাজানো বৰ ডিজাইন চিজাইন দি থাকিবলৈ আৰু বৰ বিশেষ মোৰ কেক বনোৱা সঁজুলিবিলাকো নাই যিকেইটা আছে সেইকেইটাই ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰোঁ আৰু এয়া হৈছে কেকটো কেনেকুৱা হৈছে জনাব দেই কাইলৈ এনিভাৰ্চাৰী মামা দেউতাহঁতৰ কেকটো কেনেকুৱা হৈছে জনাব একো নাজানো মানে একো কোৰ্চ চৰ্চো মই কৰা নাছিলোঁ ঘৰতে এইবোৰ মোবাইল চাই চাই শিকা বৰ পাৰফেক্ট নহয় কিন্তু মই এনিভাৰ্চাৰী বাৰ্থডে আহিলে নিজে হাতে কেক বনাওঁ আৰু সেইটোৱে মোৰ মানে চবতকৈ ভাল লাগে আৰু কেতিয়াবা বাৰু বিজি থাকিলে অনলাইন দিওঁ অৰ্ডাৰ কিন্তু তথাপিতো মানে বেছিভাগ ঘৰত যদি কিবা হয় মই নিজে বনাবলৈ চেষ্টা কৰোঁ আৰু বেলেগ অৰ্ডাৰ চৰ্ডাৰ কিন্তু নলওঁ আকৌ দেই মই বাই